নমস্কাৰ বন্ধুসকল, আকৌবাৰ স্বাগতম জনাইছো আসাম লাইভৰ পৰা। নগাঁও ৰাংগুলত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও অভিমুখে তীব্ৰবেগী ফৰ্চুনাৰ বাহনৰ খুন্দাত 15 ফুট দূৰত্বত ছিটিকি পৰিল পথচাৰী। গুৰুতৰভাৱে আহত ৰাংগুলৰ চেংমৰাৰ আব্দুৰ ৰহমান। সংকটজনক অৱস্থাত নগাঁৱলৈ আনি থকা পথত মৃত্যু আব্দুৰ ৰহমানৰ। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ NL01P3435। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। নগাঁও ৰাংগুলত ভয়ংকৰ পথ দুৰ্ঘটনা। নগাঁও অভিমুখী তীব্ৰবেগী ফৰ্চুনাৰ বাহনৰ খুন্দাত 15 ফুট দূৰত্বত ছিটিকি পৰিল পথচাৰী। গুৰুতৰভাৱে আহত ৰাংগুলৰ চেংমৰাৰ আব্দুৰ ৰহমান। সংকটজনক অৱস্থাত নগাঁৱলৈ আনি থকা পথত মৃত্যু আব্দুৰ ৰহমানৰ। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ NL01P3435। Report from Assam Live.